Hello everyone and welcome to my YouTube channel. আজি হ'ল 25 December Christmas Friday হয় আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান গীৰ্জালৈ তো গীৰ্জাৰ vlog এটা ষ্টাৰ্ট কৰিম এয়া পিছফালে ফ্ৰেণ্ডছ মই ভিডিঅ'টো দিওঁতে আজি দিম বাট মই ভিডিঅ'টো আপলোড দিম 30 December বহুত বেছি লেট 5 days পিছত या আমি আহিলোঁ নেহেৰু পাৰ্কৰ ওচৰত থকা যিটো গীৰ্জা সেইটো ইমান শান্তিৰ পৰিৱেশ আৰু এতিয়া বৰ্তমান প্ৰেয়াৰ চলি আছে বহুত বেছি মানুহ আহিছিল গোটেইবিলাক খ্ৰীষ্টমাছ উইচ কৰিলোঁ আৰু ফটো তুলিলোঁ मैं आ रहा हूँ उठ के वो थोड़ा सामान लेके सुनिए सुनिए ফটো তুলি আছা ন দিব হা তুলি দেচোন না এতিয়া এইটো হ'ল ছাইডৰ যিটো ৰুম হয় সেইটো মেইনলিতো যিটো প্ৰেয়াৰ্ছ কৰা যায় তো সেইটো আগৰ যিটো আমি আছিলোঁ অলপ আগত মূৰ্তিকেইটা ৰখা আছিল সেইটো হয় বাট চাগে মেবি খ্ৰীষ্টমাছৰ কাৰণে ইয়াতে কৰিছে নাজানো বাট চব ইয়াতে আছিল তো আমিও আহিলোঁ চাবলৈ এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি আৰু ষ্ট্ৰীট ফুড ভাবিছোঁ কি খাওঁ তাকে ভাবি গৈ আছোঁ নেহেৰু পাৰ্কৰ ইয়াতে আহি কটনৰ ওচৰত আহি ষ্ট্ৰীট ফুড নাখালে জানো হ'ব যদি ইমান বেছি ফেমাছ হয় ষ্ট্ৰীট ফুডৰ কাৰণে তো দুজনী ফাৰ্ষ্ট আগে ঘূৰি লৈছোঁ কি খাওঁ তাৰপিছত এইখনে হ'ল নেহেৰু পাৰ্ক ইমান ধুনীয়া আমি নেহেৰু পাৰ্কৰ পৰা ওলালোঁ আৰু ইয়াতে ৰোপৱেত আহিলোঁ নেহেৰু পাৰ্কত খাই বৈ খোজকাঢ়ি আহিলোঁ যিহেতু ওচৰতে হয় তো চাকে কেনেকৈ যাওঁ তো আহিলোঁ বিকজ ৰোপৱে মই এনেও চোৱা নাছিলোঁ তো ফাৰ্ষ্ট টাইম আহিছোঁ ৰোপৱে চাবলৈ বাট ভিউ ইমান ধুনীয়া লাগিছে ব্ৰহ্মপুত্ৰ এইখিনি এনেও কাষত এতিয়া টিকেট কাটিব লাগে এইফালে এইটো গৈছে এতিয়ালৈ অহা নাই ভিউ ইমান ধুনীয়া আৰু এইটো তাতে দেখিছেনে জাষ্ট আহিবলৈ লৈছে আৰু আমি বহুত টাইমে ৰখি আছোঁ অহা নাই বাৰু বহুত টাইম হৈ গ'ল তো জাষ্ট অলপমান ফটো চটো তুলি কেনে এনজয় কৰি আছোঁ তেতিয়াৰ পৰা ৰখি এতিয়াহে আহি পালে
ইমান টাইম ৱেইট কৰিলোঁ। আমি কৈ আছোঁ আৰু এতিয়া গুৱাহাটীক ল'বৰ এইখিনি ক'ত যাওঁ নাজানো। এতিয়া হোষ্টেল নাযাওঁ, অলপ দেৰিকৈ যাম হোষ্টেল। তো ক'ৰবাত সোমাম আকৌ, ক'ত সোমাম দেখাম বাৰু। তো দুটাই ডিচাইড কৰি লওঁ আগে ক'ত যাম। এতিয়া আমি চেণ্ট্ৰেল সোমাব খুজিছোঁ। থ্ৰী ডেজ আছে চেণ্ট্ৰেল। তাতে সোমাম, ইয়াতে অলপ টাইম ঘূৰি মেলি বজাৰ চজাৰ কৰি তাৰপিছত আকৌ ওলাই যাম আৰু। আমি ৰখি আছোঁ বৰ্তমান গোলা বনাই আছে, হোৱাই নাই। তো গোলা খাবলৈ ৰৈ আছোঁ। এয়া বিশালৰ ফ্ৰণ্টত গণেশগুৰি বিশাল। গণেশগুৰিত বছ কিবা কিবি ল'ব লগা আছিল, ল'লোঁ আৰু এতিয়া ডাইৰেক্ট হোষ্টেল যাম আৰু। এয়া গাড়ীত গৈ আছোঁ। এতিয়া ডাইৰেক্ট হোষ্টেল, বিকজ আৰু একো ক'তো যাব লগা নাই বৰ্তমান। হেল্ল', এতিয়া মই ভ্লগটো ইয়াতে শেষ কৰোঁ। ৰ'দৰ অৱস্থা চাওক, পূৰা ৰেড আৰু জিভাও পূৰা ৰেড, ক'লা খাই কিনে একেবাৰে ফুল ৰেড হৈ আছে। তো বাই বাই, আমি হোষ্টেল পামেই।